নমস্কাৰ। আজি মই আহিলো সুদক্ষ সমৰ কলাবিদ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ মোৰ বন্ধু হৃদয়ানন্দ দাসৰ চেম্পিয়নছ মেকাৰ একাডেমী। হৃদয়া, প্ৰথমতে মই তোমাক স্বাগতম জনাইছো। বন্ধু, তুমি আজি আহি আমাৰ একাডেমীত উপস্থিত হোৱাৰ বাবে তোমাক আমি একাডেমীৰ পৰিয়ালৰ তৰফৰ পৰা আদৰণি জনাইছো, ধন্যবাদ জনাইছো তুমি ইয়াত আহি উপস্থিত হোৱাৰ বাবে। ধন্যবাদ। সুদীৰ্ঘকাল তুমি সমৰ কলাৰ লগত জড়িত। সমৰ কলা কিয় আমি শিকিব লাগে, সমৰ কলাৰ উপকাৰিতা আৰু সমৰ কলাও যে আত্মৰক্ষাৰ ক্ষেত্ৰত সহায়ক হয়, সেই সকলোবোৰ সামৰি আমাক অকণমান বুজাই কোৱা। সমৰ কলা কিয় শিকিব লাগে? খুব ধুনীয়া তুমি এটা প্ৰশ্ন আনিছা। সমৰ কলা শিকিব লাগে এটা কাৰণে, সমৰ কলাটো হৈছে এটা আত্মৰক্ষাৰ কৌশল হিচাপে সমৰ কলা আমি শিকিব লাগে। দেশৰ পৰিস্থিতি বা আমি আজি নিজে সুৰক্ষিত নহয়, বিভিন্ন ক্ষেত্ৰত আমাৰ ভাই ভনী সকলো সুৰক্ষিত নহয়। গতিকে আমি নিজকে কেনেকে এটা অপশক্তিৰ পৰা নিজকে কেনেকে আত্মৰক্ষা কৰিব পাৰি, প্ৰথম কথা সেইটো কাৰণে আমি সমৰ কলা শিকিব লাগে। লগতে সমৰ কলা শিকিলে দেহ মন সুস্থ শৰীৰ এটা হৈ থাকে, মানসিকভাৱে আমি নিজকে সবল আৰু শক্তিশালী বুলি ভাবিব পাৰো আৰু নিজে ফিজিকেল ফিট হৈ থাকিব পাৰো। চবচে ডাঙৰ কথাটো হৈছে ফিজিকেল ফিট। আজিকালি মানুহৰ বিভিন্ন ধৰণৰ বেমাৰে মানুহক ক্ৰিয়া কৰি আহিছে। গতিকে সেই নিৰোগী হৈ থাকিবৰ কাৰণেও সমৰ কলাটো বা বিভিন্ন ধৰণৰ খেল ধেমালি অতিকৈ প্ৰয়োজন। প্ৰবাদ বাক্য এটা আছেই নহয়, বোলে দেহা থাকিলেহে বেয়া। মানে প্ৰতিটো ক্ষেত্ৰতে আমাৰ দেহাটোৱে মানে এক নম্বৰ মূলধন। আমাৰ পহিলা মূলধন হ'ল কি, অমূল্য সম্পদ বুলি কোনটো কোৱা হয়? দেহাটো, নিজৰ শৰীৰ। সেইকাৰণে সেই সমৰ কলাৰ দ্বাৰা বা যিকোনো ক্ৰিয়াৰ দ্বাৰা আমি নিজৰ শৰীৰটো ফিট ৰাখিব পাৰো, নিৰোগী আৰু সুস্থ কৰি পেলাই ৰাখিব পাৰো। মই এটা কথা জানিব বিচাৰিম, যিহেতু তুমি সমৰ কলাৰ লগত জড়িত আৰু মই আজি আহিছো চেম্পিয়নছ মেকাৰ একাডেমী, ইয়াত বিশেষকে কি কি ক্ৰিয়া তুমি শিকোৱা, কেনেধৰণে শিকোৱা, ইয়াত এডমিশ্যন কেতিয়া হয়, ক'ৰ পৰা শিক্ষাৰ্থীসকল আহিছে, সেই সকলোবোৰ সামৰি পেলাই প্ৰথমতে তুমি ৰাইজে গম পোৱাকৈ বুজাকৈ অকণমান বহলাই কোৱা। আমি এতিয়া চেম্পিয়নছ মেকাৰ একাডেমী গঠন হোৱা আমাৰ 9 বছৰ হ'ল। আমি বিশ্বনাথ চাৰিআলিত প্ৰথম আৰম্ভ কৰিছিলো। এই চেম্পিয়নছ মেকাৰ একাডেমী কোন ঠাইত আছে? আমাৰ বিশ্বনাথ চাৰিআলিত আছে, ধলপুৰত আছে আৰু নতুনকৈ আজি 1.5 বছৰ হৈছে চতিয়াত এষ্টাব্লিছ কৰা, আৰু জামুগুৰিত আছে। জামুগুৰিত ইতিমধ্যে আমি চতিয়াত কৰা, চতিয়াত আছে, বিশ্বনাথ চাৰিআলিত আছে, ধলপুৰত আছে আৰু জামুগুৰিত আছে। মানে চেম্পিয়নছ মেকাৰ একাডেমী 4টা জেগাত আছে। চেম্পিয়নছ মেকাৰ একাডেমীত এডমিশ্যন কেতিয়া হয়? চেম্পিয়নছ মেকাৰ একাডেমীত এডমিশ্যন সকলো সময়তে এডমিশ্যন আমাৰ খোলা থাকে। আমাৰ যিকোনো সময়তে ইয়াত আহি এডমিশ্যন ল'ব পাৰে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক বা অভিভাৱকসকলক আমি আমাৰ অঞ্চলৰ মানে যিসকল খেলুৱৈ, আমি খেলুৱৈসকলক এটা সঠিক পথ দেখুৱাই দিয়াৰ উদ্দেশ্যেই আমি চেম্পিয়নছ মেকাৰ একাডেমীটো আমি আৰম্ভ কৰিছো। কিন্তু এইটো নহয় যে মোৰ সমৰ কলা শিকোৱা 9 বছৰ, সেইটো নহয়। মোৰ প্ৰায় ইয়াতে 23-24 বছৰ সমৰ কলাৰ লগত জড়িত। মই এটা সময়ত চাইল্ড লেবাৰ ল'ৰা ছোৱালীকো শিকাইছিলো সৰ্বশিক্ষাত। সেই চাইল্ড লেবাৰ ল'ৰা ছোৱালী আজিৰ ডেটত প্ৰতিষ্ঠিত, বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত হ'লগৈ। গতিকে বহুত অভিজ্ঞতাৰ মাজেৰে আজি গৈ আমি এইটো পৰ্যায় পাইছো। এটা সপোনৰ যি একাডেমী, সেই সপোনৰ একাডেমীটো আমি আৰম্ভ কৰিছিলো আজি 9 বছৰ আগত কৰিছিলা। আৰু চেম্পিয়নছ মেকাৰ একাডেমী আৰম্ভণিটো মানে লক্ষ্যটোৱে আছিলে, আৰম্ভ কৰাৰ লক্ষ্যটো আছিলে যিবিলাক আমাৰ গাঁৱে ভূঞে যিবিলাক সুপ্ত প্ৰতিভা লুকাই আছে সেইবিলাকক উলিয়াই অনা, বিকশিত কৰি পেলাই উলিয়াই অনা।
চেম্পিয়ন্স মেকাৰ একাডেমীত কি কি শিকোৱা হয়? চেম্পিয়ন্স মেকাৰ একাডেমীত আমি আগতে বিভিন্ন ধৰণৰ ক্ৰীড়া আমি লৈছিলোঁ, যদিও আমি টাইকোৱাণ্ডো কৰাইছিলোঁ, জুডো কৰাইছিলোঁ, তাৰ মাজতে আমি বিভিন্ন ধৰণৰ ক্ৰীড়াও শিকাইছিলোঁ। কিন্তু 2019 চনৰ পৰা আমি যদিও টাইকোৱাণ্ডো কৰি আছো বা বিভিন্ন বেলেগ ধৰণৰ ক্ৰীড়াবিলাক আমি চাইড কৰিলোঁ, অলপ নকৰোৱা হৈছোঁ। মই কম সেইটো কিয় কৰোৱা নাই বা কিয় আমি মানে জুডো আৰু টাইকোৱাণ্ডোক আমি ফ'কাছ কৰিছিলোঁ, সেইখিনি কথাও কম। কিন্তু জুডো আৰু টাইকোৱাণ্ডোক আমি প্ৰাধান্য দি 2019 চনৰ পৰা আমি এটা নতুন পৰিকল্পনাৰে আমি আমাৰ ল'ৰা ছোৱালীখিনিক আগুৱাই নিবলৈ এটা চেষ্টা আৰম্ভ কৰিছিলোঁ। আৰু আজিৰ দিনত আমি এখোজ আগবাঢ়িছোঁ। আমি ভাবিছোঁ, গম পাইছোঁ, নিজকে উপলব্ধি কৰিছোঁ যে আমি যি ৰাস্তা আমি 2019 চনৰ পৰা আমি যি প্লেনিং কৰিছিলোঁ, সেই প্লেনিঙত আমি এখোজ আগবাঢ়িছোঁ। আৰু ভৱিষ্যতে আমাৰ যি ধৰণে এতিয়া সহযোগিতা বা আমাৰ ৰাইজৰ পূৰ্ণ সহযোগিতা আমি ক'ব লাগিব, আমাক পূৰ্ণ সহযোগিতা কৰিছে। আৰু সেই সহযোগিতা শিৰত লৈ আমি আমাৰ পৰিকল্পনা, আমাৰ যি সপোন, এটা সময়ত আমি নিশ্চয় দিঠক কৰিবলৈ আমি সক্ষম হ'বা। এতিয়া বুজিলো যে চেম্পিয়ন্স মেকাৰ একাডেমীত দুটা ইভেন্টত শিকোৱা হয়, এটা হ'ল জুডো, আনটো হ'ল টাইকাণ্ডো। জুডো আৰু টাইকাণ্ডো সম্পৰ্কে অকণমান আমি বুজি পোৱাকৈ, ৰাইজে বুজি পোৱাকৈ অকণমান কোৱা। টাইকোৱাণ্ডো 1988 পৰা অলিম্পিকত চলি অহা এটা ক্ৰীড়া। আৰু টাইকোৱাণ্ডোত আমাৰ চেম্পিয়ন্স মেকাৰ একাডেমীৰ বহু ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে টাইকোৱাণ্ডোৰ দ্বাৰা প্ৰতিষ্ঠিত হৈছে। বিভিন্ন ধৰণৰ চাকৰি টাইকোৱাণ্ডোৰ দ্বাৰা, টাইকোৱাণ্ডো খেলি চাৰ্টিফিকেট লাভ কৰি, সেই চাৰ্টিফিকেটৰ ফলত বিভিন্ন ধৰণৰ চাকৰি লাভ কৰিছে। তাৰ মাজতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পুলিচৰ SI পোষ্ট, স্পৰ্টছ কোটাত পুলিচৰ SI পোষ্টটো লাভ কৰিছে, যিটো আমাৰ বাবে খুব এটা গৌৰৱৰ কথা, ভাল খবৰ। চৰকাৰে দিয়া এটা স্বীকৃতি। আৰু চেম্পিয়ন্স মেকাৰ একাডেমীটো চৰকাৰী পঞ্জীয়নভুক্ত এটা একাডেমী। আমি চৰকাৰৰ সা সুবিধা আমি ইতিমধ্যে আমি আগতেও লাভ কৰিছোঁ, আৰু অনাগত দিনতো আমি আমাৰ যি পৰিকল্পনা বা যি প্লেনিং বা যি চিষ্টেমত আমি কৰি আছোঁ, চেম্পিয়ন্স মেকাৰ একাডেমী আজি যিটো পৰ্যায়ত আছে, এটা সময়ত ইয়াতকৈ বহুত আগবাঢ়ি যাব। সেই শুভকামনা আমাৰো আছে। সেইটো আমাৰ সপোন আছে। আৰু আমাৰ ইয়াৰ ল'ৰা ছোৱালী চেম্পিয়ন্স মেকাৰ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি ইয়াৰ যি চাৰ্টিফিকেট লাভ কৰিছে, বিভিন্ন ধৰণৰ সা সুবিধাৰে তেওঁলোকে পঢ়াৰ ক্ষেত্ৰতো স্পৰ্টছ কোটাত বিভিন্ন কলেজত, বিভিন্ন ইউনিভাৰ্চিটিত চিট লাভ কৰিছে। তাৰ মাজতে খুব ভাল লগা আৰু এটা বিষয় আছে, আমাৰ এগৰাকী ছাত্ৰী দিল্লী ইউনিভাৰ্চিটিটো কাট অফ মাৰ্কটো আমি জনাতটো 97, 98, 99 তেনেধৰণৰ থাকে। দিল্লী ইউনিভাৰ্চিটিত 60+ কাট অফ মাৰ্ক, মানে বিল' 70 কাট অফ মাৰ্কতো স্পৰ্টছ কোটাত তাতে পঢ়িবৰ কাৰণে চিট লাভ কৰিছে। সেইটো আমাৰ কাৰণে তেনেধৰণৰ খবৰে আমাক, ইয়াৰে ছাত্ৰী আছিল, আমাৰে ছাত্ৰী, গতিকে ময়ে শিকোৱা ছাত্ৰী। গতিকে সেইটো আমাৰ কাৰণে খুব ভাল খবৰ, আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে ভাল খবৰ, ক্ৰীড়া জগতৰ কাৰণে ভাল খবৰ। চৰকাৰে কিছুমান এনেধৰণৰ মানে পদক্ষেপ গ্ৰহণ কৰিছে, আদৰণীয় পদক্ষেপ, সেইখিনি আমি সদায় শলাগ ল'বই লাগিব। তাৰমানে এনেকুৱা কথা যে পঢ়াৰ লগতে ক্ৰীড়া বা আন যিকোনো বিষয়ত যদি আমাৰ সন্তান আগবাঢ়ি থাকে, যিকোনো ক্ষেত্ৰত সুবিধা পাবৰ কাৰণে বহুত সহজ হৈ পৰে ক্ৰীড়াৰ দ্বাৰা। নিশ্চয় আমি বিভিন্ন ধৰণৰ কাষ্ট চাৰ্টিফিকেট, SC, ST কিবা কাষ্ট চাৰ্টিফিকেট লৈ পেলাই আমি স্পৰ্টছ কোটাত বা আমি বিভিন্ন কোটাত আমি যদি এপ্লাই কৰোঁ, তাতকৈ সকলোৰে কাৰণে স্পৰ্টছ কোটাটোতো কোনো কাষ্টৰ লৈ পেলাই কথা নাই, সকলোৰে কাৰণে এটা সুন্দৰ সুবিধা যে যিটো স্পৰ্টছ কোটাত চাকৰি হওক, পঢ়াৰ সুবিধাৰ কাৰণে হওক। আজিকালি মেডিকেলটো স্পৰ্টছ কোটা আহি গ'ল, মেডিকেল পঢ়িবৰ কাৰণেও স্পৰ্টছ কোটাত
সুবিধা পায় ন? সুবিধা পায়, অগ্ৰাধিকাৰ তাৰমানে অগ্ৰাধিকাৰ দিছে। দিয়া হৈছে। গতিকে আৰু কি লাগে? এই নেশ্যনেল গেমছত মেডেল পালে লগতে চাকৰি, উম, স্পৰ্টছ কোটা। উম, এছিয়ান গেমছত মেডেল পালে DSP উম, ৰেংকৰ চাকৰি, জানো। DSP ৰেংকৰ চাকৰি দিব। যিটো পৰ্যায়ৰ চাকৰি। গতিকে ইমান ধুনীয়া চৰকাৰে কিছুমান সুবিধা আগতে নাছিলে। যেতিয়া আমাৰ সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়াৰ পৰা চেন্ট্ৰেল স্পৰ্টছ মিনিষ্টাৰ হৈছিলে, তেতিয়াৰ পৰা ক্ৰীড়া মন্ত্ৰী হৈছিলে, তেতিয়াৰ পৰাই কিন্তু ক্ৰীড়াটো মানে গোটেই ভাৰতবৰ্ষত ক্ৰীড়াটো এটা নতুন যুগৰ সূচনা হৈছে, নতুন এটা ৰূপ দিবলৈ সক্ষম হৈছে। তাৰপিছতে আমাৰ কিৰণ ৰিজিজু ডাঙৰীয়া আহিল, তেখেতৰ দিনতো স্পৰ্টছটো মানে ডেভেলপ হৈছে। কিন্তু আমি নাম ল'বই লাগিব সন্মানীয় আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। তেখেতৰ দিনৰ পৰাহে, তেখেতৰ তত্বাৱধানতহে ক্ৰীড়াটো এটা নতুন গতি এটা লাভ কৰিছে। খেলুৱৈসকলৰ এটা মানে ভাল দিন আৰম্ভ হৈছে। মই এটা কথা জানিব বিচাৰিম, যিহেতু তুমি সমৰ কলাৰ জুডো আৰু টাইকাণ্ডোৰ লগতে জড়িত মূলতে, জুডো খেলটো অলিম্পিকত কেতিয়াৰ পৰা অন্তৰ্ভুক্তি হৈছে, কেতিয়াৰ পৰা প্ৰচলন হ'ল, আৰু আমাৰ ভাৰতবৰ্ষৰ পৰা জুডো খেলত কোনোবাই তেনেকুৱা পদক আনিবলৈ সক্ষম হৈছে নেকি? ইমানটো সহজ নহয় বাৰু সক্ষম অনাটো, তথাপিও সক্ষম হৈছে নেকি? এই সম্পৰ্কে অকণমান কোৱা। আচলতে জুডো বুলি ক'ব গ'লে আমি আমাৰ সদৌ অসম জুডো সন্থাৰ বৰ্তমানৰ যি সভাপতি, তেখেত হৈছে বাণীবট্ট দাসদেৱ। তেখেতৰ নেতৃত্বত আমাৰ অসমত জুডো অহা আজি প্ৰায় 34 বছৰ অতিক্ৰম কৰিল। তেখেতৰ নেতৃত্বতে তেখেতে প্ৰথম অসমত জুডো আনিছিল। জুডোটোৰ উৎপত্তি জন্ম হৈছিলে জাপানত। গতিকে অসমত কিন্তু জুডো তেখেতেহে আনিছিল, আমি যিমান দূৰ জানো। গতিকে অসমত বুলি নহয়, নৰ্থ ইষ্টত জুডো ডেভেলপ কৰা ব্যক্তিজনে সকলোৱে স্বীকাৰ কৰে অসমৰ জুডোৰ পিতামহ বুলি কয়। জুডোৰ পিতামহ সন্মানীয় বাণীবট্ট দাসদেৱ। তেখেত অসমৰে আমাৰ। তেখেত অসমৰ, আৰু তেখেতে ভাৰততো তেখেতৰ এটা বহুত সুন্দৰ স্থান আছে, যে ভাৰতবৰ্ষতো তেখেতৰ জুডোৰ মানে সন্মানীয় পদবীত আছিলে। আৰু এতিয়াও জুডোৰ যিবিলাক অলিম্পিয়ান আছে, জুডোত অলিম্পিক খেলুৱৈ ভাৰতৰ বহুত আছে। এনে নহয় যে জুডো অকল লোকেলতে খেলি ভাৰততে খেলি পেলাই জুডো ল'ৰা ছোৱালী ভাৰততে আছে, এনেকুৱা নহয়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সাংঘাতিক মেডেল আছে, আৰু অলিম্পিকতো বহু খেলুৱৈ ভাৰতৰ হৈ অলিম্পিকত, বিভিন্ন অলিম্পিকত অংশগ্ৰহণ কৰিছে। জুডো 1964 পৰা অলিম্পিকত প্ৰচলিত এক ক্ৰীড়া। 1964 চনতে মানে অন্তৰ্ভুক্ত আৰম্ভ হৈছিল। তেতিয়াৰ পৰা এতিয়ালৈকে জুডো কণ্টিনিউ অলিম্পিকত চলি অহা এক ক্ৰীড়া। আৰু আমাৰ ভাৰতৰ খেলুৱৈ বহুত দূৰ আগুৱাই গৈছে। পেৰা অলিম্পিকত আমাৰ ভাৰতৰ এগৰাকী খেলুৱৈ যোৱাবাৰ পেৰা অলিম্পিকত পদক লাভ কৰিছে, ব্ৰঞ্জৰ পদক। গতিকে সেইটোও আমাৰ কাৰণে ভাল খবৰ। গতিকে তেনেধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি আমাৰ ভাৰতৰ হওক বা আমাৰ অসমৰ হওক বা আমাৰ একাডেমীৰ হওক, সকলোৰে সপোন এটাই অলিম্পিকৰ পদক জয় কৰি ভাৰতক এটা অলিম্পিকৰ পদক আনি দিয়া। প্ৰতিজন খেলুৱৈৰ সপোন, সকলোৰে এটা সপোন আছে বা সপোন থকা থাকেই। আমাৰো সেইটো সপোন নিশ্চয়। আমিও চেষ্টা কৰি আছো যে আমিও সেই হিচাপত আমিও প্লেনিং কৰিছো। এতিয়া আমাৰ কমনৱেলথ জুডো খেলুৱৈ এগৰাকী আমাৰ ইয়াতে আহি মণিপুৰৰ প্ৰশিক্ষণ দি আছে ছাত্ৰ ছাত্ৰীসকল। গতিকে আমিও সেই ধৰণে আমি পৰিকল্পনা লৈ আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক চাইট দিছো। স্পৰ্ট অথৰিটি অফ ইণ্ডিয়া, মই নিজৰ জীয়ৰীক দিছো, জানো তাই খেলো ইণ্ডিয়াত মেডেল লাভ কৰিছে। এনিশা আফতাৰ তাই খেলো ইণ্ডিয়াত মেডেল লাভ কৰিছে। এনেধৰণৰ আমাৰ বৰ্তমান পাঁচজন খেলুৱৈ চাইট প্ৰশিক্ষণ গ্ৰহণ কৰিছে স্পৰ্ট অথৰিটি অফ ইণ্ডিয়া। আৰু আমাৰ BPED কৰি থকা আমাৰ ছাত্ৰ ছাত্ৰী আছে, আৰু আমাৰ ছাত্ৰ ছাত্ৰীয়ে তেনেধৰণে আমি যি আমাৰ পৰিকল্পনা, যি আমাৰ সপোন বাস্তৱ কৰিবৰ কাৰণে তেওঁলোকৰ যি সহযোগিতা, আমি অকলে একো নহয়। সেই 5 গৰাকী আমাৰ চতিয়াৰ চেম্পিয়ন মেকাৰ, ইয়াৰ পৰাই ওলাই
ভাল কথা। বিশ্বনাথ চাৰিআলি চেম্পিয়ন মেকাৰ একাডেমিৰো এজন আছে, কিন্তু আটাইকেইজনটো আমি একেই, আমি এটাই ফেমিলি, ব্ৰাঞ্চ বিলাক বেলেগ বেলেগ আৰু আমি একেই ফেমিলি। গতিকে আমাৰ চেম্পিয়ন মেকাৰ একাডেমিৰ পৰা ছাত্ৰ ছাত্ৰী তাতে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। খেলো ইণ্ডিয়াত আমাৰ ল'ৰা ছোৱালীৰ মেডেল আছে। ৰিচেণ্টলি খেলো ইণ্ডিয়া ইয়থ গেমত অসমৰ 2জন খেলুৱৈ অংশগ্ৰহণ কৰিছিলে, তাৰে এজন হৈছে আমাৰ চেম্পিয়ন মেকাৰ একাডেমি কচুনতলাৰ এগৰাকী ছাত্ৰী, যি 1 বছৰো প্ৰশিক্ষণ গ্ৰহণ কৰা সম্পূৰ্ণ হোৱা নাই। তেনে এগৰাকী ছাত্ৰীও খেলো ইণ্ডিয়া ইয়থ গেমছ খেলি আহিছে, বিহাৰত অনুষ্ঠিত হোৱা। গতিকে ক্ৰমান্বয়ে এধাপকৈ আমাৰ আগবাঢ়ি পেলাই গৈ আছে। আৰু সদৌ অসম জুডো সন্থাৰ সহযোগিতাটো আমি সদায় তেখেতলোকক ধন্যবাদ দিবই লাগিব। তেখেতলোকৰ অবিহনে আমি বিগ জিৰো। তেখেতলোকে আমাক আমাৰ সন্মানীয় সদৌ অসম জুডো সন্থাৰ সভাপতি সম্পাদকৰ পৰা আৰম্ভ কৰি যি আমাৰ বিষয়ববীয়াসকল, তেখেতলোকে আমাক যথেষ্ট ছাপোৰ্ট দি আহিছে। সেই ছাপোৰ্টৰ ফলতেই আমাৰ ছাত্ৰ ছাত্ৰীসকল ক্ৰমান্বয়ে আগুৱাই যাবলৈ আগবাঢ়ি গৈ থাকিবলৈ সক্ষম হৈছে। আৰু তাতকৈ ভাল লগা কথা হৈছে আমাৰ চৰকাৰ, অসম চৰকাৰে আমাৰ খেলুৱৈসকলক যি ধৰণে সংস্থাপন দিয়াটো আৰম্ভ কৰিছে, আমাৰ বুলি নহয়, অসমৰ বিভিন্ন খেলুৱৈ বিৰাট সহায় সহযোগিতা কৰিছে। আগৰ এটা চাকৰি লাভ কৰিবৰ কাৰণে কিমান অসুবিধা আছিল, আজিকালি এটা মেডেল লাভ কৰিলে চাকৰি, এটা মেডেল লয় চাকৰি লয়। অসমৰ কাৰণে মেডেল আন চাকৰি লয়, এহাতে মেডেল দিয়ে, এহাতে চাকৰি লয়। গতিকে কিমান ধুনীয়া, খুব আদৰণীয় পদক্ষেপ। এটা বস্তু বেয়া দুখ লাগিছে, অসম চৰকাৰে ক্ৰীড়া যিখিনি স্পৰ্টছ স্কলাৰশ্বিপটো সকলো ক্ৰীড়াৰে যিখিনি ৰিকগনাইজ স্কিম, সকলোৰে স্পৰ্টছ স্কলাৰশ্বিপ বন্ধ কৰি দিছে। এইটো আমি অনুৰোধ জনাই আহিছো, আকৌ তোমাৰ চেনেলৰ দ্বাৰা আমি অনুৰোধ জনাব বিচাৰিছো যাতে সেই স্কলাৰশ্বিপখিনি যাতে ছাত্ৰ ছাত্ৰীসকলক অতি সোনকালে মোকলাই দিয়ক। সেইটো আমি জনাব বিচাৰোঁ, কাৰণ স্কলাৰশ্বিপ পালে ল'ৰা ছোৱালী আৰু উৎফুল্লিত হ'ব, আৰু উৎসাহেৰে কাম কৰিব, প্ৰশিক্ষণ গ্ৰহণ কৰিব বা আগুৱাই যাব। নিশ্চয়। চেম্পিয়নছ মেকাৰ একাডেমীত এডমিশ্যন ল'বৰ কাৰণে, নামভৰ্তি কৰিবৰ কাৰণে ন্যূনতম কিমান বয়স তেওঁ হ'ব লাগিব আৰু ঊৰ্ধ্বতম কিমান বয়সলৈকে তেওঁ ল'ব পাৰিব? চেম্পিয়নছ মেকাৰ একাডেমীত নামভৰ্তি কৰিবৰ কাৰণে আমি 5 বছৰৰ পৰা আমাৰ বয়স আৰম্ভণি, ন্যূনতম বয়স তেওঁ 5 বছৰ হ'ব লাগিব। কিন্তু কিছুমান ল'ৰা ছোৱালী এক্টিভ থাকে, 4.5 বছৰতো আহি পেলাই বা গৈ থাকে, প্ৰায় ঘণ্টা ক্লাছ কৰিব বিচাৰে। যদি আমি চাওঁ যে তেখেতে কৰিব পাৰিছে, তেওঁক আমি সুবিধা দিওঁ। কাৰণ আমি কিছুমান দেশত যে ধৰণে সৰুৰ পৰাই আৰম্ভ কৰি লৈ যায়, সৰুৰ পৰাই তাক কেনেকে উলিয়াই পেলাই এটা লেভেলত লৈ যাব পাৰে, সৰুৰ পৰাই একদম গছ পুলিটো কাউন্সিলিংটো একদম সৰুতে আৰম্ভ হৈ যায়। গছ পুলিটো তাতে কেনেধৰণে আমি ৰুইছো, সেই তেতিয়াৰ পৰাতো গছ পুলিটো ডেভেলপ হ'ব। গতিকে আমি মাজত ধৰি অকণমান অসুবিধা হ'লেও আমি যদি সৰুতে পাওঁ, সৰুৰ পৰা আমি এটা ট্ৰেকত লৈ গ'লে এটা সময়ত খুব ধুনীয়া মেডেল দিব, সফল হ'ব। ঊৰ্ধ্বতম কিবা বয়স আছে নেকি? নাই, ময়ো আহি পেলাই জইন কৰিব পাৰিম, এডমিশ্যন ল'ব পাৰোঁ। মষ্ট ৱেলকাম। ঠিক আছে। চেম্পিয়নছ মেকাৰ কথা পাতিলো, একাডেমীৰ কথা পাতিলো, গম পালো জুডোটো অলিম্পিকত প্ৰচলিত বা অন্তৰ্ভুক্তি এটা ক্ৰীড়া। 2 নম্বৰতে গম পালো যে সমৰ কলাৰ কেইবাটাও ভাগ আছে, তাৰ ভিতৰত জুডোটো এটা ভাগ, জুডোটো সমৰ কলাৰে অন্তৰ্ভুক্ত। সমৰ কলাই কি আমাক উপকাৰ কৰে, শৰীৰৰ পৰা, মানসিকৰ পৰা একেবাৰে আত্মৰক্ষালৈকে, সেইখিনি কথা গম পালো। এতিয়া যদি কোনোৱে মনতে ভাবি আছে বা আগ্ৰহ আছে যে মই সমৰ কলা শিকিম, সমৰ কলা শিকিবৰ কাৰণে মন আছে, আগ্ৰহ আছে, সেই ভাবি থকা নতুন প্ৰজন্ম বা শিশুসকলক উদ্দেশ্য কৰি তুমি কি ক'বা? আচলতে শিশুসকলক উদ্দেশ্য কৰি মই আচলতে ক'ব নালাগে, কাৰণ শিশুসকল শিশুসুলভ মন, অভিভাৱকসকলক উদ্দেশ্য কৰিব লাগে, নাজানিব। অভিভাৱকসকলক উদ্দেশ্য কৰিয়ে ক'ব লাগিব যে আমি আচলতে যি খেল শিকাওঁ, যিকোনো খেল, আমি
লাগিলে আমি মানে বেডমিণ্টনেই শিকাওঁ, চুইমিঙেই শিকাওঁ বা সমৰ কলা বুলি নহয়, যিখিনি খেল শিকাওঁ, আমি প্ৰথমতে আচলতে চাই ল'ব লাগে যে সেই খেলটো অলিম্পিকত প্ৰচলিত হয়নে নহয়। অলিম্পিকত ৰিকগনাইজ বুলি কৈ পেলাই বহুতে মানে এটা বহুত ডাঙৰ এটা স্কেম চলি আছে। ৰিকগনাইজ অলিম্পিকত আহিব, আমি সৰুৰ পৰাই শুনি আহিছোঁ বিভিন্ন খেল, নাম নকওঁ নেকি, ক'বলৈ বেয়া কথা, বিভিন্ন খেল অলিম্পিকত আহিব বা অলিম্পিকত আছে বা অলিম্পিকত নেক্সট অলিম্পিকৰ পৰা হ'ব, তেনেকৈ গছত কঁঠাল উঠত তেলৰ নিচিনা কথা। কিন্তু যিবিলাক খেল আচলতে অলিম্পিকত চলি আহিছে সেইবিলাক খেলতে ল'ৰা ছোৱালীক দিব লাগে। ল'ৰা ছোৱালীৰ সময়ৰ যি সময়ৰ মূল্য আমাতকৈ ল'ৰা ছোৱালীৰ যথেষ্ট বেছি। তাৰমানে আমি অভিভাৱকসকলে ল'ৰা ছোৱালীক সেয়া খেলতে দিম যিবোৰ খেল অলিম্পিকত প্ৰচলিত হৈ আছে। মই নকওঁ যে জুডো শিকাওক, মই নকওঁ যে টাইকোৱাণ্ডো নিশ্চয়, মই নকওঁ যে চুইমিং শিকাওক নিশ্চয়, মই নকওঁ যে ৰেচলিং বক্সিং তেনেকে শিকাওক। তুমি খালি এটাই কথাই কৈছা, আপোনালোকে যিয়ে নিশিকাওক বা আপোনাৰ সন্তানক য'তেই নিদিয়ক, খালি অলিম্পিকত প্ৰচলন হৈ থকা, অন্তৰ্ভুক্ত হৈ থকা ক্ৰীড়া শিকাওক, সেইটো ক্ৰীড়া শিকাওক। মই বেলেগ খেলকো মই প্ৰতিটো খেলেই ভাল, একো এনেকুৱা নহয় যে অলিম্পিকত প্ৰচলিত নহয় বুলি সেই খেলটো বেয়া, মই সেইটো ক'বলৈ যোৱা নাই, সেইটো কোৱাটো ভুল হয়। কিন্তু মই যে কওঁ যে সময়ৰ ল'ৰা ছোৱালী সময়ৰ ভেলুটো বহুত বেছি, গতিকে সিহঁতৰ যিটো চাৰ্টিফিকেট, সুস্থ থকাৰ কাৰণে চব শিকক, সুস্থ থকাৰ কাৰণে তুমি যিকোনো খেল শিকোৱা একো নাই, সুস্থ থাকক, ফিট থাকক, নিৰোগী হৈ থাকক, সেইটো কাৰণে তুমি চব শিকাব পাৰা। কিন্তু চাৰ্টিফিকেট যদি লাগে, যদি তাৰ বেনিফিটটো ল'ব বিচাৰে, সময়ৰ বেনিফিটটো ল'ব বিচাৰে, তেতিয়াহ'লে মই এইটোৱে আহ্বান জনাম যে যিবিলাক ক্ৰীড়া অলিম্পিকত প্ৰচলিত, যিবিলাক ক্ৰীড়াৰ চাৰ্টিফিকেটৰ দ্বাৰাই কোনোবা এখন ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে সুবিধা পায়, কোনোবা এখন কলেজত পঢ়িবৰ কাৰণে তাৰ স্পৰ্টছ কোটাত তাৰ চাৰ্টিফিকেটটোৱে যাতে কামত দিয়ে, বা চৰকাৰী সা সুবিধা লাভ কৰিব পৰা কাৰণে কিছুমান আছে, যে কিছুমান ইণ্টাৰনেশ্যনেল খেলুৱৈ বহুত আছে। এতিয়া আমি আঙুলিমূৰত গতি কৰি শেষ কৰিব নোৱাৰো যে ইমান ইণ্টাৰনেশ্যনেল খেলুৱৈ আছে, কিন্তু চৰকাৰী সা সুবিধা লাভ কৰা ইণ্টাৰনেশ্যনেল খেলুৱৈ কিমান আছে। এনেকুৱা হ'ব লাগিব যে এটা ইণ্টাৰনেশ্যনেল মেডেল পালে সেই খেলুৱৈজনৰ ওপৰত চৰকাৰে কোটি টকা খৰচা কৰি দিব। মানে তুমি এইটোৱে কৈছা যে যদি সেইটো খেল যদি অলিম্পিকত অন্তৰ্ভুক্ত খেল হয়, তেতিয়া তেওঁক চৰকাৰে তেওঁৰ ওপৰত আশা কৰিব যে এজন ইণ্টাৰনেশ্যনেল ৱৰ্ল্ড লেভেলত মেডেল লোৱা এগৰাকী বা এজন ছাত্ৰ, এজন খেলুৱৈ, তেওঁক চৰকাৰে তেওঁলোক লৈ পেলাই প্লেনিং কৰিব যে ৱৰ্ল্ড লেভেলত যেতিয়া মেডেল পাইছে, তেওঁক অলিম্পিকৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে চৰকাৰে বা বিভিন্ন ধৰণৰ আজিকালি প্ৰাইভেট মানে অৰ্গেনাইজেশ্যনো আছে, যে তেওঁলোকে লাখ লাখ টকা খৰচা কৰি তেওঁলোকে তেওঁৰ ল'ৰা ছোৱালীখিনিক মানে এটা লেভেল উঠাবৰ কাৰণে চেষ্টা কৰিব। গতিকে সেই লেভেলটো পাবৰ কাৰণে অফিচিয়েলি অলিম্পিকত প্ৰচলিত যি ক্ৰীড়া আছে, নেটত চাৰ্চ কৰিলে গম পায় কোনটো অলিম্পিকত, যোৱা অলিম্পিকত কি কি খেল হৈ গ'ল। তাৰমানে তুমি চলতে মই এইটোৱে বুজিলো, মানে আমাৰ শিশুসকলে বা সন্তানসকলে শৰীৰ সুস্থ থাকিবৰ কাৰণে খেলাৰ লগতে সেই খেলটোৰ পৰা যাতে সুবিধাও লাভ কৰিব পাৰে, আমি তেনেকুৱা এটা খেলাতে দিব লাগে। যদি চৰকাৰী চিডিউল মতে সেই সুবিধা, সেই খেলটোক যদি অলিম্পিকত স্বীকৃতি দিয়া নাই, তেতিয়াহ'লে বা সেই খেলটো যদি চৰকাৰে সুবিধা দিব পৰা অৱস্থাত নাই, তেতিয়াহ'লে সি ৱৰ্ল্ড চেম্পিয়ন হ'লেও তাতে চৰকাৰী সুবিধাটো নাপাব, অফিচিয়েলি নাপাব। কোনোবা এজন মানে কোনোবা এটা অৰ্গেনাইজেশ্যনে বা কোনোবা বিশেষ ব্যক্তিয়ে মৰমৰ এৰিয়াত কিবা সা সুবিধা পা পইচা দিব পাৰে, কিন্তু চৰকাৰী ফাণ্ড তেওঁলোকে ইমান সহজতে, স্পৰ্টছ ফাণ্ড তেওঁলোকে নাপাব, লাভ নকৰিব, আৰু তেনেধৰণৰ বহু খেলুৱৈ আছে। গতিকে আমি সকলোকে অনুৰোধ জনাম যাতে ৰাইট ট্ৰেকত থাকি পেলাই শুদ্ধ সপোন দেখিব লাগে। নিশ্চয়। হৃদয়া, আজি তুমি যিখিনি কথা ক'লা, কাৰণ পাতিবলগীয়াটো বহুত আছিলে, কিন্তু ইমান কম সময়ৰ ভিতৰত ইমান এটা বৃহৎ বিষয় শেষ কৰিব কেতিয়াও পৰা নাযায়। তথাপিও তুমি কোৱা কথাখিনিৰে আমাৰ যিসকলৰ ক্ৰীড়াৰ প্ৰতি বা সমৰ কলাৰ প্ৰতি শিকাৰ আগ্ৰহ, ইচ্ছা আছে, তেখেতসকলে যথেষ্ট তোমাৰ কথাখিনিৰ পৰা
উপকৃত হ'ব। তাৰ মাজতে মই আৰু এটা কথা ক'ব লাগিব, এইখিনিতে এটা বহুত মানে এইটো কথা নক'লে আচলতে মোৰ নিজৰ ভুল হ'ব নিশ্চয়। যে আমি আজি 9 বছৰ ধৰি বিশ্বনাথ চাৰিআলিত কৰি আহিছিলোঁ, এতিয়াও চলি আছে, কৰাই আছো চেম্পিয়নছ মেকাৰ একাডেমি। তাৰ আগত আমি বেলেগ ধৰণে কিবা কিবি কৰি আছিলোঁ, 20-22 বছৰ 23 বছৰ আমি বেলেগ মানে জেগাত কৰি আছিলোঁ। সপোনৰ এটা একাডেমি বিশ্বনাথ চাৰিআলিত আমি আৰম্ভ কৰিলোঁ। তো আজি 2 বছৰ আগত আমাৰ সন্মানীয় 2 বছৰ 1.5 বছৰ আগত সন্মানীয় আমাৰ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাদেৱে আমাক মাতি নি পেলাই যে আমাক চতিয়াত তোমালোকে এটা অনুষ্ঠান কৰা। আমি ক'লো যে আমাৰ সহযোগিতা, আপোনাৰ সহযোগিতা পালে নিশ্চয় কৰিম, কাৰণ তেখেতক আমি যথেষ্ট শ্ৰদ্ধা কৰোঁ। সকলোৱে তেখেতে চতিয়াৰ কাৰণে তেখেতে আমাৰ গুৰিত চবেই জানে, গতিকে তেখেতকে বেলেগকে একো তেখেতক ক'ব নালাগে। গতিকে তেখেতে চতিয়াবাসী ৰাইজৰ কাৰণে একদম জামুগুৰি ধলাই বিলৰ পৰা আৰম্ভ কৰি গোটেই অঞ্চলৰ জামুগুৰি ল'ৰা ছোৱালী আহে, ধলাই বিলৰ ল'ৰা ছোৱালী আহে, কৰচনতলাৰ ল'ৰা ছোৱালী আহে, নাগশংকৰ ল'ৰা ছোৱালী আহে, চতিয়া চেম্পিয়নছ মেকাৰ একাডেমি। একদম ধলাই বিলৰ পৰা কিমান সুবিধা হৈছে ল'ৰা ছোৱালীখিনি, সুবিধা হৈছে এইখন হোৱাৰ কাৰণে। তেখেতে ইয়াত এই চেম্পিয়নছ মেকাৰ একাডেমি স্কুলখন পাতি দিয়াৰ কাৰণে, তেখেতে দিয়া অনুষ্ঠান আজি তেখেতে আমাক সুন্দৰ এটা জাগা দিছে। সেই জেগাত আমি সুন্দৰকে আমি ল'ৰা ছোৱালী লৈ পেলাই অনুশীলন কৰাই থাকিব পাৰিছো, বাহিৰৰ প্ৰশিক্ষক আনি ইয়াত প্ৰশিক্ষণ দিয়াব পাৰিছো। গোটেই অঞ্চলটোৰ সুবিধা হৈছে ল'ৰা ছোৱালী, মানে ক্ৰীড়াৰ ক্ষেত্ৰত এটা নতুন পৰিৱেশ এটাৰ সৃষ্টি হৈছে। আৰু আমি সেইকাৰণে আমি এতিয়াও ক'ম যে আমাক যেনেকে যোৱাবাৰ আমি বিশ্বনাথ চাৰিআলিত 33 সংখ্যক ৰাজ্যিক জুডো প্ৰতিযোগিতা পাতিছিলো। তেখেত বিশ্বনাথৰ যি বিধায়ক সন্মানীয় প্ৰমোদ বৰঠাকুৰদেৱ, তেখেত আমাৰ তাৰ প্ৰতিযোগিতাৰ সভাপতি আছিলে আৰু আয়োজক কমিটিৰ। গতিকে তেখেতেও সেই প্ৰতিযোগিতাখনত যথেষ্ট সহযোগিতা আগবঢ়াইছিল। তেখেতৰ সহযোগিতাৰ কাৰণে তেখেতকো আমি ধন্যবাদ জনাইছো। গতিকে আমি আমাৰ এতিয়া বিহালীৰ সন্মানীয় বিধায়ক, তেখেতেও আমাক সদায় উৎসাহিত কৰে। তেনেধৰণে আমাৰ এতিয়া সকলো মানে আমাৰ সকলোৰে আমাৰ আশীৰ্বাদ লৈ, পূৰ্ণ সহযোগিতা লৈ, গোটেই আমাৰ মানে তিনিওটা সমষ্টিৰ বা আমাৰ বিভিন্ন ব্যক্তিৰ, আমাৰ স্থানীয় ৰাইজৰ আমি আশীষ লৈ আমাৰ চেম্পিয়নছ মেকাৰ একাডেমিৰ আমাৰ যি সপোন যে ইয়াৰ পৰা আমি এজন ভাল খেলুৱৈ, এজন নহয় আমি ইয়াৰ পৰা যাতে আমি ভাল খেলুৱৈ আমি গঢ় দিব পাৰোঁ, আমাৰ ৰাষ্ট্ৰক আমি যাতে, আমাৰ ভাৰতক যাতে আমি ভাল খেলুৱৈ দিব পাৰোঁ, উপহাৰ দিব পাৰোঁ, এই কামনা আমাৰো থাকিলে সেই চেম্পিয়নছ মেকাৰ একাডেমি সেই সপোন অতি সোনকালে যাতে সফল হওক, বাস্তৱ হওক। পুনৰ নতুন এটা বিষয়েৰে নতুন আন এজন অতিথিৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।